নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পনীৰৰ এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছোঁ। কঢ়াই পনীৰ ৰেচিপি, খুব সোৱাদ লগা ৰেচিপি হয়। এতিয়া চাওকচোন মই কেনেকৈ বনালোঁ। এই ৰেচিপিটো বনাবলৈ মই এটা বিলাহী কাটি ল'লোঁ, দুটা পিঁয়াজ কুটি ল'লোঁ, আদা নহৰু অকণমান থেতা দি ল'লোঁ আৰু পনীৰখিনি মই নেমুৰ ৰস, নিমখ আৰু জলকীয়া গুড়ি দি পেলাই মেৰিনেট কৰি ৰাখি দিছিলোঁ। এতিয়া মই এটা কেৰাহীত ৰিফাইন তেল ল'লোঁ আৰু মই তেলখিনি গৰম হ'ব দিলোঁ। ইয়াতে দুটা ইলাচি, লং আৰু ডালচেনি দি অকণমান ভাজি ল'লোঁ আৰু কেইটামান জিৰা গুটি দিলোঁ আৰু তেজপাত এটা দি ভাজি দিলোঁ। আৰু ইয়াতে মই দুটামান জলকীয়া দিলোঁ, আদা নহৰুখিনিও দিলোঁ, দি অকণমান ভাজিব দিলোঁ। এইখিনি ভাজি হোৱাৰ পিছত ইয়াতে মই কুটি থোৱা পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনিও ভালকৈ ইয়াৰ লগতে ফ্ৰাই হ'বলৈ দিলোঁ আৰু বিলাহীখিনিও দি দিলোঁ। গোটেইখিনি ভালকৈ সিজিব দিলোঁ, তেলতে সিজিব দিলোঁ আৰু ইয়াতে নিমখ দি দিলোঁ। এই গোটেইখিনি ভালদৰে মই লৰাই দিলোঁ। বিলাহী আৰু পিঁয়াজখিনি ভালদৰে ভজা হৈ গ'ল, বিলাহী ধুনীয়াকৈ সিজি গ'ল। এইখিনি মই এতিয়া গেছ বন্ধ কৰি ঠাণ্ডা হ'ব দিম। আৰু তাৰপিছত মই কেৰাহীত তেল দি পনীৰখিনিও ভাজি ল'লোঁ। ঠাণ্ডা হ'বলৈ দিয়া পিঁয়াজখিনি মই মিক্সিত ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। এয়া চাওক ইমান ধুনীয়া পেষ্ট হৈছে। এতিয়া মই কেৰাহীত অকণমান তেল দি তাতে মই জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি অকণমান দি ভাজি লৈ তাতে মই পেষ্ট কৰি ৰখা মছলাখিনি দি দিলোঁ আৰু পাত্ৰটো ধুই অকণমান পানীও ইয়াতে দি এইখিনি উতলিবলৈ থৈ দিলোঁ। এতিয়া ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ দিলোঁ আৰু অকণমান গৰম মছলা দি এইখিনি উতলিব দিলোঁ। বেলেঞ্চৰ কাৰণে ইয়াতে মই অকণমান চেনি ব্যৱহাৰ কৰিছোঁ, বেছি নাই দিয়া, অকণমান দিছোঁ। এতিয়া ইয়াতে অকণমান পানী দিছোঁ, পাত্ৰটো ধুই পেলাই পানী অকণমান দিছোঁ। পানী দি এইখিনি অকণমান ঢাকন মাৰি উতলিবলৈ দিম। গ্ৰেভিখিনি উতলি অহাৰ পিছত পনীৰখিনি ইয়াতে ঢালি দিলোঁ। পনীৰখিনি দি ভালকৈ লৰাই এতিয়া ঢাকনখন মাৰি মই 2 মিনিটমান সময় ৰাখি দিম। ইয়াৰ পাছত ইয়াতে মই ৰষ্টেড কচুৰি মেথি দিলোঁ আৰু অলপ ফ্ৰেছ ধনিয়াও ইয়াতে ব্যৱহাৰ কৰিছোঁ। ধনিয়া থাকিলে দিব, নিদিলেও কোনো কথা নাই। ইয়াৰ কঢ়াই পনীৰ ৰেডি হৈ গ'ল। মই গেছ বন্ধ কৰিলোঁ আৰু মই এইখিনি প্লেটিং কৰি ল'ম। এয়া মোৰ কঢ়াই পনীৰ প্লেটিং কৰি ল'লোঁ। মই অকণমান ক্ৰীম দি সজাই দিলোঁ। এইটো আপোনালোকে ভাত, ৰুটি, পৰঠা, নান যিকোনো লগতে খাব পাৰিব। খুব ধুনীয়া সোৱাদ লগা ৰেচিপি হয়। আপোনালোকে বনাই চাবচোন। আৰু আজি যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আকৌ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।